হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আমাৰ চবৰে ঘৰত বস্তুবোৰ প্ৰায় থাকি যায়, নহয়নে বাৰু? থাকি যোৱা বস্তুবোৰ প্ৰায়ে নষ্ট হয়। থাকি যোৱা দাইলেৰে কেনেকৈ ৰুটি বনাই চাওঁচোন আহক। এতিয়া মই 3 কাপ আটা লৈছোঁ, আন্দাজ মতে নিমখ লৈছোঁ। দাইলত নিমখ দিয়া আছে বাবে কমকৈ দিছোঁ। তাৰ পাছত আধা চামুচ ৰেড চিলি, আধা চামুচ গৰম মছলা পাউডাৰ দিলোঁ। এতিয়া মিহিকৈ কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি ভালকৈ মিক্স কৰি লৈছোঁ। পিঁয়াজখিনি যিমান পাৰে সিমান মিহিকৈ কুটি ল'ব। ডাঙৰ চামুচেৰে এচামুচমান ৰিফাইন দি ভালকৈ আটাবোৰ সানি লৈছোঁ। এতিয়া দাইলখিনি অলপ অলপকৈ দি ভালকৈ মঠি আছোঁ। মই মচুৰ দাইল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ দাইলো ব্যৱহাৰ কৰিব পাৰে। প্ৰয়োজন হ'লে ইয়াত পানীও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াৰ পৰা সৰু সৰু লাডু বনাই লৈছোঁ। ৰুটি বনাওঁতে যিমান ডাঙৰ লাডু বনাওঁ তাতকৈ অলপ ডাঙৰকৈ বনাম। এতিয়া ৰুটি কেইখন বেলিবলৈ তাত অলপমান আটা ছটিয়াই লৈছোঁ, নহ'লে লাগি ধৰিব যে। ৰুটিটো বেলোতে লাহে লাহে বেলিব। এতিয়া এখন কেৰাহী গৰম কৰি অলপমান ৰিফাইন দি ৰুটি ভজাৰ দৰে ভাজিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।